Hello everyone, welcome to my channel PriyoGeo. আজি আমি যাবলৈ ওলাইছো ইন্দোৰ, তাত মোৰ ভণ্টি থাকে। সো ফাৰ্স্ট টাইমৰ কাৰণে মা আৰু মই ইন্দোৰ গৈ আছো। ফ্লাইট আছে আমাৰ ডিব্ৰুগড় টু দিল্লী, তাৰ পাছত দিল্লী টু ইন্দোৰ। এয়া মায়ে জীয়েকৰ কাৰণে কি নিব লৈছে চোক। মাৰ প্ৰস্তুতি মানে নকব আৰু পুৰা মানে এক নম্বৰত। কি হয় এইটো হেৰি দৈকামা গুটি খোৱা যদি যাত অকল চব গুটি নাই হোৱা চবৰে। সব যোগাৰ হৈ গ'ল। লাই, নেমু, ৰঙা মৰিচা, ধনিয়া, লোকেল মাছ আৰু এয়া লোকেল চিকেন। বলক এতিয়া পুৰা মাৰো। মা এবাৰ কে নম্বৰ বাৰ ফ্লাইটত? সেকেণ্ড 2 নম্বৰ। সেকেণ্ড বাৰ উঠিম ফ্লাইট। আজি বহি হেঁপাহ গুচি গ'ল। সেইদিনা 45 মিনিটহে বহিলোঁ হেৰিয়ত, এয়া ত্ৰিপুৰালৈ যাওঁ। আজি আমনি লাগি যাব, 3 ঘণ্টা বহিব লাগিব। 3 ঘণ্টা খালি ট্ৰেইনতচোন বহুত দেৰি বহোঁ। দিল্লীত নালাগে নহয়। যদি লাগে আমি যে বাছত গুচি যাওঁ, আমাৰ কি নালাগে। সেইটো হেৰি হ'লে বাছত যাবি বুলি কোৱা নাই জানো মানে বেলেগ এইটো লৈ যাব টাৰ্মিনেল। আমি 1ত লেণ্ড কৰিমতো এতিয়া দিল্লী, তাৰপৰা টাৰ্মিনেল 2 মানে এইকেইটা এয়াৰপৰ্টৰ ভিতৰতে আছে। সেইটো অলপ দূৰ মানে লৈ যাব তালৈকে। বেগকেইটা ডাইৰেক্ট ইন্দোৰ হৈ যাব। এক্সিট হৈ বাছত উঠি যাবি বুলি কোৱা নাই, বাহিৰৰ পৰা গৈ সেই টাৰ্মিনেলটোত সোমাম। আকৌ চেকিং কৰিব বুলি কোৱা নাছিলে হোমনিয়ে বেগবোৰ। এইটো অঁ লাগেজ নহয় ন, লাগেজটোত আৰু কেনেকৈ হেৰালে যাব? সেইটো ডাইৰেক্ট যাবগৈ, সেইটো এনেকৈ হেৰিয়ে নিব, এই নিজে এইটো লৈ যাব। Read the safety instruction card in your seat pocket and pay close attention to us. Fasten your seat belt by inserting the metal tip into the buckle. Tighten by pulling the loose end. Open by lifting the buckle. Keep your seat belt fastened at all times.
Requesting all passengers remain seated, cabin crew to stand side, please. Thank you. নামাৰ পিছত যিটো গৰম পাইছোঁ নহয় আৰু পলিউশ্যনটো ক'বই নালাগে 1 নম্বৰত আছে মানে অসমত যদি আপুনি চিগাৰেট খায় ইয়াত আহিলে আপুনি নেখালেও চলি যাব কাৰণ ইয়াৰ বায়ুটোৱে ইমান বেয়া মানে এইটোৱে মানে আপোনাৰ চিগাৰেটৰ ধোঁৱা নিচিনা কাম কৰে মাক বোলে ফেচবুকত আপলোড দিবলৈ ফটো মাৰি দিব লাগে মাৰি দিলোঁ আৰু ফটো মেইন আজিকালি এয়াৰপৰ্টত ইমান ভিৰ নহয় মানে ৰেলৱে ষ্টেচনৰ নিচিনাই বুলি ক'ব পাৰি বিশেষকৈ দিল্লী এয়াৰপৰ্টত ইয়াত মানে আপোনাৰ প্ৰতি 2 মিনিটতে এখন ফ্লাইট টেক অফ বা লেণ্ড কৰে ইমানেই বেছি ট্ৰেফিক এতিয়া আমি টাৰ্মিনেল 3 পৰা টাৰ্মিনেল 2 লৈ গৈ আছোঁ তাৰ পৰা উৰা মাৰিম ইন্দোৰ গতিকে আজিলৈ ইমানেই আকৌ লগ পাম টিল দেন গুড বাই